ইব্ৰীসকলৰ প্ৰতিপত্ৰ 11 অধ্যায়। বিশ্বাসৰ মহাত্ম, বিশ্বাসৰ বীৰসকলৰ তালিকা। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষসকলে সাক্ষ্য পালে। বিশ্বাসৰ দ্বাৰা আমি বুজিলোঁ যে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ'ল। যাতে দৃষ্ট বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। বিশ্বাসৰ গুণে হেবেলে ঈশ্বৰৰ উদ্দেশ্যে কইনতকৈও উত্তম বলিদান উৎসৰ্গ কৰিলে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে। ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল, আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। বিশ্বাসৰ গুণে হানুকে মৃত্যু নেদেখিবৰ কাৰণে তেওঁক লোকান্তৰলৈ নিয়া হ'ল। তাতে তেওঁক হোৱা নগ'ল, কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে। কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে ইয়াৰ সাক্ষ্য পালে। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পায় ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। ঈশ্বৰৰ বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া আব্ৰাহামক আহ্বান কৰিলে তেতিয়া তেওঁ বাধ্য হ'ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল, আৰু কলৈ যাব লাগে সেই বিষয়েও নাজানি ওলাই গৈছিল। এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰৱাসী হৈ থাকিল। সেই একে প্ৰতিজ্ঞাৰ সহঅধিকাৰী ইছহাক আৰু জাকোবৰ সহিত তম্বুত বাস কৰিছিল, কিয়নো যি নগৰৰ প্ৰতিষ্ঠাপক আৰু নিৰ্মাণকৰ্তা ঈশ্বৰ সেই ভিত্তিমূল থকা নগৰৰ বাবে তেওঁ অপেক্ষা কৰি আছিল। বিশ্বাসৰ যোগেদি আব্ৰাহাম আৰু ছাৰাইও অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰাজনক বিশ্বাসী বুলি জ্ঞান কৰিছিল। এই হেতুকে এজনৰ পৰা সেই মৃত্যুতুল্য এজনৰ পৰাই লেখত আকাশৰ তৰোৱালৰ সমান আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ'ল। এই সকলো বিশ্বাসত মৰিল, তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল, আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰৱাসী তাক স্বীকাৰ কৰিছিল। কিয়নো যিসকলে এনেকুৱা কথা কয় তেওঁলোকে যে নিজ দেশ বিচাৰিছে ইয়াকে প্ৰকাশ কৰে। তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল তালৈ মন কৰা হ'লে অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন, কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে। এই হেতুকে ঈশ্বৰে তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ'বলৈ লাজ নাপায়, কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে। আব্ৰাহাম পৰীক্ষিত হোৱাত বিশ্বাসৰ দ্বাৰাই ইছহাকক উৎসৰ্গ কৰিলে। হয়, তেওঁ আনন্দৰে সেই প্ৰতিজ্ঞা গ্ৰহণ কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে, যিজনৰ বিষয়ে কৈছিল ইছহাকৰ জৰিয়তে তোমাৰ বংশধৰসকলক দেখা পাবা। কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে ইয়াকে আব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্তস্বৰূপে তেওঁক পুনৰাই পালেও। বিশ্বাসৰ দ্বাৰাই ইছহাকে ভৱিষ্যত বিষয়ৰ কথাত জাকুব আৰু এছৌক আশীৰ্বাদ কৰিলে। বিশ্বাসৰ দ্বাৰাই জাকুবে মৰণকালত যোছেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে, আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি ভজনাও কৰিল। বিশ্বাসৰ দ্বাৰাই যোছেফে অন্তিম কালত মিছৰ দেশৰ পৰা ইজৰাইলৰ সন্তানসকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে। মচিৰ জন্ম হোৱাত মাক বাপেকে 3 মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল। বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল, কিয়নো তেওঁলোকে দেখিলে যে ল'ৰাজন অতি সুন্দৰ, আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে। বিশ্বাসৰ দ্বাৰাই মুচি বয়সত বৃদ্ধি পাই বাঢ়িবলৈ ধৰিলে, আৰু ফৰোনৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ'বলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁ পাপৰ অলপ দিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে, আৰু ঈশ্বৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি মিছৰ দেশ ত্যাগ কৰিলে, কিয়নো অদৃশ্যজনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল। আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংসাৰকৰ্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে তেওঁ বিশ্বাসৰ গুণে নিষ্ঠাৰ পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে। বিশ্বাসৰ দ্বাৰাই তেওঁলোকে শুকান মাটিয়েদি যোৱাৰ দৰে লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু মিছৰ দেশৰ লোকসকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ'ল। বিশ্বাসৰ দ্বাৰাই 7 দিন জিৰোখুৰ গড় পৰিদৰ্শন কৰোঁতে সেই গড় খহি পৰিল। বিশ্বাসৰ দ্বাৰাই ৰাহব বেশ্যাই চোৰাংচোৱাসকলক শান্তিৰে আলহী ৰূপে গ্ৰহণ কৰোঁতে অবাধ্যসকলৰ লগত তেওঁক বিনষ্ট নহ'ল। আৰু অধিক কি ক'ম, গিদিয়ন, বাৰাক, চিমিউন, জিপ্তহ, দায়ুদ, চমুৱেল আৰু ভাৱবাদীসকল এই সকলোৰে বৃত্তান্ত ক'বলৈ গ'লে সময় নোজোৰে। তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দুৰ্বলতাৰ পৰাও বলৱন্ত হ'ল, যুদ্ধত পৰাক্ৰমী হ'ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে। তিৰোতাসকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰাই পালে, আৰু আন লোকসকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মুক্তি অগ্ৰাহ্য কৰি যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ'ল। আন মানুহে বিদ্ৰোহ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে।
তেওঁলোকক শিল দলিয়াই মৰা হ'ল, কৰতেৰে ফলা হ'ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ'ল, তেওঁলোকক তৰোৱাৰেৰে বধ কৰা হ'ল। তেওঁলোকে দিনহীন আৰু ক্লেশ আৰু অত্যাচাৰৰ প্ৰাপ্তি হৈ মেঘ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল। এই জগত তেওঁলোকৰ যোগ্য নাছিল। তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল। এই সকলোৱে বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও প্ৰতিজ্ঞাৰ ফল নাপালে, কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ'বলৈ নিদিলে।